Hi dosto. Hi dosto, how are you? Yes, I'm fine. So, কি কৰি আছা এতিয়া? কি কৰি আছো মানে আহিছো ঘৰত কেইদিনমান লকডাউন চলি আছে লকডাউন এইটো চলি আছে কাৰণে। সেইটো কাৰণত আহিছো মানে আপুনি ক'ত থাকা? মানে মই মুম্বাইত আছিলো প্ৰায় 1 বছৰৰ পৰা আৰু তাত কাম কৰো আপুনি ক'ত আছিলা আমি মানে মহাৰাষ্ট্ৰ আছিলো মহাৰাষ্ট্ৰ তাতে মানে অকমান মানে হোটেলত কাম কৰি সেম আছিলো মহাৰাষ্ট্ৰ আৰু মুম্বাই সেম হয় এতিয়া যিনো হওক আমাৰ যেটো কোভিড-19 আহিছে সেইটো কাৰণে বহু ৰাজ্যৰ পৰা মানুহবোৰ সব মানে নিজৰ নিজৰ ঠাইলৈ আহি আছে সো এইটো কাৰণে মই আহি গলো সো আপোনালোকে জানে চাগে কিয় আমি আহি আছো সো এইটো আজিকালি কোভিড-19 চলি আছে এইটো কাৰণে সো আপুনি কি কৰে এতিয়া কি কৰো আৰু আহিছো আৰু ঘৰতে খেতি কৰি আছো কেইদিনমান কাৰণে ঘৰত অলপ সহায় কৰিব লাগে দেউতাকৰ লগত সেইটো কাৰণত সকলোৱে সহায় কৰি আছো আৰু সো আমিও খেতি বাতি কৰি আছো সো আৰু এটা চেনেলও আছে ইউটিউবত তো ইউটিউবত চলাই আছো এনে আৰু কিছুমান ভিডিও এনে বনাই থাকো আৰু তুমিও শুনিছো মানে তুমি ইউটিউবত শুনিছা আৰু ইউটিউবত তুমি কিবা কিবি ভিডিও দিয়া সো আমাৰো ভাল লাগিছে চাই পেলাই আপোনাৰ চেনেলৰ নামটো ডিজিটেল আসাম সো মই শুনা পাইছো সো ভাল লাগি আছে তো ভালে কৰি আছা যিনো হওক যে টিকটক আছিলে আগত তো টিকটকটো বেন হৈ গ'ল সো আমি মানে আমাৰো মানে কিছুমান ফলোৱাৰ্স আছিলে টিকটকত বহু আছিলে সো আমি মানে ক'ব নালাগে যে আমি ষ্টাৰ আছিলো এনেকা তো টিকটকত মানে ইমান ফেমাস আছিলে কিছুমান ভাল কন্টেন্ট বনাই আছিলে টিকটকত সো যিনি হওক মানে সাডেনলি মানে টিকটকটো বেন হৈ গ'ল সো আমি মানে আৰু মানে হিৰো আছিলো হিৰোৰ পৰা জিৰো হৈ গ'ল মানে এনে আমি আমাৰ নিচিনা নহয় আৰু বেলেগ মানুহ আছে ইমান ডাঙৰ ডাঙৰ তো হিৰো নিচিনা জিৰো হৈ গ'ল সো আজি মানে ভাবিছো যে কিয়নো আমাৰ টিকটকটো বন্ধ হ'ল সো ভাবিছো যে ইউটিউব আছে ইউটিউব জগতখনত আমি আহি যাওঁ তো ইউটিউবত ভাল কন্টেন্ট বনাব পাৰিম সো আজিলৈ ইমানে যদি ঠিক আছে আৰু তো যদি ভাল লাগে তেখেতৰ চেনেলত যাওক মোৰ চেনেলত তেখেতৰ চেনেলত গৈ ডেছক্ৰিপশ্যনত লিংক আছে আৰু মোক পাব দাদা চৌধুৰী তো মোৰ চেনেলত যাওক মোৰ ডেছক্ৰিপশ্যনত লিংক আছে তেখেতৰ চেনেলৰ নামটো পাব ডিজিটেল আসাম তো বাই বাই